মইনাহঁত, আজি তোমালোকৰ বাবে এটা সম্পূৰ্ণ নতুন সাধু লৈ আহিছোঁ। সাধুটো হৈছে এটা নিগনিৰ কাহিনী। শুনাচোন, এটা নিগনিৰ কি অৱস্থা হ'ল। এবাৰ এটা নিগনিয়ে খাদ্য বিচাৰি বিচাৰি ঘূৰি ফুৰোঁতে একেবাৰে খাদ্য শস্যৰে ভৰি থকা এটা বৈয়ামৰ ভিতৰত পৰি গ'ল। সি বৈয়ামটোত দুদিনমান থকাৰ পিছত দেখিলে সেইটোচোন কোনেও লৰচৰ নকৰে। গতিকে সি তাৰ খাদ্য খাবলৈ লাগিলে আৰু সি ভাবিলে, ইমান লৰা ঢপৰা কৰি কষ্ট কৰি খাদ্য গোটোৱাতকৈ ইমানবিলাক শস্য গোট খাই আছে, ইয়াকে খাই মই ইয়াতেই থাকিম। আৰু সি সেই বৈয়ামটোতেই থাকিবলৈ ল'লে। তাৰ খাদ্য খাওঁতে খাওঁতে সঞ্চিত খাদ্য পাই সি লৰা ঢপৰা কৰি যে শস্য গোটাব লাগে, খাদ্য যে গোটাব লাগে, সেই কৌশলবিলাক একেবাৰে পাহৰি গ'ল। আৰু ইমান সঞ্চিত খাদ্য খাই লৰা ঢপৰা নকৰাকৈ থাকোঁতে সি লাহে লাহে নুদুকাটো হৈ আহিল। আৰু এনেদৰে শস্য খাওঁতে খাওঁতে এটা সময়ত কি হ'ল জানানে? তাৰ শস্য শেষ হৈ একেবাৰে বৈয়ামটো খালী হৈ পৰিল। আৰু বহুদিন যিহেতু সি লৰা ঢপৰা নকৰাকৈ থাকিলে, সঞ্চিত খাদ্যকে খাই থাকিল, গতিকে সি লৰা ঢপৰা কৰা কৌশলবিলাকো পাহৰি গ'ল। আনকি তাৰ অৱস্থাটো কি হ'ল জানানে? সি জাপ মাৰি পেলাই বৈয়ামটোৰ পৰা ওলাই অহাৰ যিটো কৌশল, সেই কথাটো সি পাহৰি পেলালে। এতিয়া নিগনিটোৰ অৱস্থা বাৰু কি হ'ব কোৱাচোন? তাৰ অৱস্থাটো কি হ'ল জানানে? সি হয়তো খাদ্যৰ অভাৱত মৃত্যুকে সাৱটি ল'বলগীয়া হ'ব। আৰু কেনেবাকৈ যদি সেই শস্যৰ মালিকে আহি দেখে, তেনেহ'লেতো আৰু সি বচাৰ কোনো আশাই নাই। এতিয়া সি মাত্ৰ এটা উপায়েৰে বাচিব পাৰিলেহেঁতেন, কোনোবাই যদি দয়া কৰি তাক অলপ খাদ্য শস্য দিয়ে। কিন্তু নিগনিয়ে তাকতো খাদ্য দিয়া মানুহৰ সংখ্যা একেবাৰে কম, গতিকে সেই উপায়টো তাৰ ক্ষেত্ৰত খাটিব যে আশা নাই। গতিকে ভোকে পিয়াহে মনৰ বেজাৰত নিগনিটোৱে তেনেকেই বৈয়ামটোৰ তলত পৰি থাকিলে। আৰু নিগনি এই গল্পটোৱে আমাক কি শিকায় জানানে? প্ৰথমতে আমাক শিকায় যে আমি কেতিয়াও কষ্ট নকৰাকৈ আনৰ সঞ্চিত বস্তুৰ ওপৰত নিৰ্ভৰ কৰি চলিব নালাগে, কাৰণ ই আমাক এদিন খুব দুখ কষ্টৰ দিনলৈ ঠেলি দিব পাৰে। দ্বিতীয়তে, কষ্ট নকৰাকৈ পোৱা আনন্দখিনিৰ মাজত বৰ ডাঙৰ বিপদো লুকাই থাকিব পাৰে। গতিকে আমি কষ্ট নকৰাকৈ যদি কিবা পাওঁ, সেয়া আমি গ্ৰহণ কৰাৰ আগত বহুবাৰ ভাবি ল'ব লাগে। গতিকে এই নিগনিৰ কাহিনীটোৱে আমাক বহুত কথা শিক্ষা দি যায়। সাধুটো নিশ্চয় ভালেই পালা, নহয়নে? এটা কথা অৱশ্যে, নিগনিৰ গল্পটো ইমানতে শেষ হোৱা নাই। কিন্তু ইয়াৰ পিছৰ অংশ শুনিবলৈ হ'লে আৰু এটা সপ্তাহ অপেক্ষা কৰিব লাগিব। পিছৰ অংশটো আমি অহা সপ্তাহত শুনিম। ধন্যবাদ।